এতিয়া কৰাপশ্যন কৰা বুলি কেনেকৈ কয় তেখেতে কেনেকৈ ক'ব পাৰিলে আমি কৰাপশ্যন কৰিছোঁ আমি কৰোণাত বৰ্তমান নেকি 7 মাহ ধৰি কৰোণাত আমি পৰি আছিলোঁ কৰোণাৰ সময়ত কোনো এটা কৰাপশ্যন কৰাৰ কথাটো উত্তৰে নাই ইজনৰ পৰা সিজন মানুহৰ ওচৰত যাব নোৱাৰা আছিলোঁ কিন্তু এতিয়া আমি বৰ্তমান 9 মাহ ধৰি আমি কাম কৰিব পাইছোঁ আৰু যিখিনি কাম কৰিছোঁ আমি লিগেলত কাম কৰিছোঁ আৰু যিখিনি কাম এতিয়া আমি এলটমেণ্ট পাইছিলোঁ সেইবিলাক আমি কৰাপশ্যন নকৰাকৈ সকলো কামবিলাক সমাধান কৰি আমি ৰাইজলৈকে আগবঢ়াই দিছোঁ কিন্তু তেওঁলোকে কি কৰিছিলে তেওঁলোকে কৰাপশ্যন কৰা আমাক এতিয়া ক'ব পাৰিছে তেওঁলোকে যে আমাৰ লাইব্ৰেৰী বনাই থৈ গৈছিলে আজি মোৰ এগ্ৰিকালচাৰতে আপোনালোকৰ লাইব্ৰেৰী আছে 31 crore লাইব্ৰেৰী আছে তেওঁলোকে কৰাপশ্যন কৰি যোৱা নাই কৰাপশ্যন কৰাৰ কাৰণে পইচাকেইটা তেওঁলোকে দিব পৰা নাই মানুহক যাক দিব লাগে তাক পইচাকেইটা দিছে যিবিলাক পাবলৈ মানুহে পইচা পোৱা নাই এতিয়া আমাৰ ওচৰলৈকে দৌৰে তেওঁলোকে যে BPFে সেইবিলাক তেওঁলোকে লাইব্ৰেৰী কৰি ঘূৰি যোৱাৰ পাছত এতিয়া আমাক কৰাপশ্যন কৰিলে কেনেকুৱা হ'ব মোৰ ডিপাৰ্টমেণ্টত বিশেষকৈ এগ্ৰিকালচাৰত মোৰ 1 টকা দিবৰো নাই 1 টকা মই পাবৰো নাই মই ঠিক তেনেকৈ ইউটিলাইজ কৰি পেলাই সকলো ৰাইজক মই আগবঢ়াই দিছোঁ তাতে মই কোনো মানুহ বা কোনো ৰাইজে মোক কৰাপশ্যন কৰাবলৈ ক'ব নোৱাৰে কাৰণ মই এজন সৈনিক মানুহ মই সেইবিলাক ভাল নাপাওঁ সকলো সমান চকুৰে চাব লাগে কাৰো কৰাপশ্যন কৰিব নালাগে সম অধিকাৰ সকলোকে দিব লাগে সেইখিনিহে মই জানো আপোনাক 27 crore কৰাপশ্যন কৰা বলে যোৱাকালি দেৰাছাৰ নাৰ্জাৰীয়ে মানে দেৰাছাৰ বসুমতাৰীয়ে বহুত মানে এলিগেশ্যন দিছে মই ন বৰ্তমান 27 crore জীৱনতে পোৱা নাই দেখোন আজি 9 মাহত 27 crore পালেতো ভাগ্যৱান হ'লো 25 crore টাকাহে মই পাম 25 crore টাকা আমাৰ এগ্ৰিকালচাৰ এলটমেণ্ট আছে এইবাৰহে 22তহে আমি পাম কিন্তু আগতেতো গভৰ্ণৰ শাসনতে গোটেইখিনি উলিয়াই পেলাই BPFে লগে লগে গোটেইখিনি খাই গ'ল এতিয়া এই বছৰ যদি মই 27 crore টাকা পাওঁ তেতিয়াহ'লে আমি এতিয়ালৈকে কাকো ইস্যু কৰা নাই আৰু সেইটো আমি আস্তে আস্তে তেওঁলোকক সকলোকে চাই পেলাই সময় অধিকাৰ বিচাৰি সকলো ৰাইজক আমি দিয়াৰ ব্যৱস্থা এটা কৰিম এতিয়া কৰাপশ্যন কৰে কেনেকৈ ক'ব পাৰে 27 crore দিছেহে এইবাৰ যোৱাবাৰতো আমি নাপালোঁ যোৱাবাৰ আমাৰ এই 20-21টো আপোনাৰ চলি আছিলে ৰাজ্যপাল শাসনৰ আণ্ডাৰত চলি আছিলে আৰু কৰোণাৰ আণ্ডাৰত চলি আছিলে তেওঁলোকেহে কৰিছিলে আমাকতো কৰা বুলি ক'ব নোৱাৰে তেখেতে নাজানে নেকি দেখাকে ছাৰে তেখেতে জানিব লাগিছিল কমচে কম কোনে কৰাপশ্যন কৰি কোনে কৰা নাই কিন্তু নিজে বুজি পাব লাগিছিলে কোৱাটো তেওঁৰ ভুল হৈছে যে ভুলটো স্বীকাৰ কৰি লওক তেখেত ক'বলৈ কি 17 বছৰৰ একো কৰাপশ্যন কৰা নাছিল নেকি 17 বছৰ কৰাপশ্যন কৰাটোতে আমি 100 চকুতে মানুহ ৰাইজে দেখাই পাই আছে 17 বছৰ ধৰি তেনেধৰণৰ কৰাপশ্যন কৰি লাইব্ৰেৰী বনাই দিয়ে 3087 crore টাকা তেওঁ লাইব্ৰেৰী কৰি থৈ গৈছে কিয় কৰিলে তেওঁলোকে কেনেকৈ হ'ল কি হ'ল ঠিক জানিব লাগিছে আমিতো 9 মাহ কাৰ্যকাল পাইছোঁ এতিয়া 9 মাহ কাৰ্যকালত যিখিনি কৰিছোঁ ৰাইজৰ হতে কৰিছোঁ ৰাইজৰ কাৰণে কৰিছোঁ ৰাইজে আমাক কোনোদিন আমাক দগ ধৰিব নোৱাৰে